এতিয়া দুপৰীয়া চাহ ব্ৰেড লগত খাবলৈ যাম নে আৰু চব খং উঠিছে এইটো আমাৰ আৰু চব যাম নে কেনে খং উঠিছে লাগি থাকিব যাওঁ এতিয়া ভাত বনাবলৈ 1 বাজিলে ভাত বনোৱাই নাই বনাম ভেদাইলতা পকৰি বনাম ভেদাইলতা পকৰি মই কেনেকৈ বনাম এটা বেলেগ ষ্টাইলত বনাম চাওঁ বলক মাছৰ লগত খাই থাকোঁ বা চাটনি কৰিও খাওঁ ভেদাইলতা পকৰি মই আজি বনাব পাৰে আপোনালোকে কিন্তু মই আজি কেনেকৈ বনাওঁ চাওঁচোন নহয় এতিয়া মই সৰু মিক্সি বাতিটো লৈছোঁ অলপমান চাউল আৰু মচুৰ দালি তিয়াই থৈছিলোঁ এতিয়া মই এইখিনি ইয়াতে পিচি ল'ম আগে ইয়াৰ সলনি বেচনৰ দিব পাৰে কিন্তু এইখিনি দেখিছেনে ভালদৰে মই এইখিনি মিহি কৰি পিচি ল'লোঁ ইয়াতে মই লৈছোঁ ভেদাইলতা পাত আৰু এইখিনি মই সৰুকৈ কাটিলোঁ এতিয়া মই মিক্সিত পিচি ল'ম এইখিনি মই এতিয়া ভালদৰে পিচি ল'লোঁ ইয়াতে দিছোঁ মই অকণমান হালধি আৰু অকণমান দিছোঁ নিমখ আৰু বেলেগ মছলা দিব নালাগে এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু ইয়াতে সৰুকৈ কুটি দিছোঁ এটা জলকীয়া আৰু এটা দিছোঁ পিঁয়াজ এয়া ৰেডি হৈ গ'ল ভেদাইলতা বৰা কয় নে পকৰি কয় কি বুলি কয় ক'ব কেতিয়াবা আমাৰ অংকুৰে নাখায় মাছৰ লগত বনালে এনেদৰে বনালে খায় আমি চবেই ভাল পাওঁ খাই পেলাই উজুহে বনাবলৈ আৰু এইকেইটা জ্বলি যোৱা নাই ভেদাইলতা বনালে এনেকৈ ক'লা ক'লাই হয় খাবলৈ খুব ভাল হৈছে আপোনালোকে বনাই চাব এইকেইদিন ৰ'দ দি আছে আৰু এপিনে কচু আনিছে বজাৰৰ পৰা ৰ'দ দিলে কচু খাবলৈ ভাল বৰষুণ দিলে গোটেই খজুৱাই কচুবিলাক মই সেই কচুখিনি ভালদৰে চাফা কৰি ধুই লৈছোঁ মাছৰ মূৰ দি পিনে বনাম এনেকৈ মাছৰ মূৰৰ লগত কচু এনেকৈ শাক খাই ভাল লাগে এফালে এটা কাটি লৈছোঁ মই আলু এইখিনি ভালদৰে বইল হ'ব লৈছোঁ এফালে লৈছোঁ মই আদা নহৰু আৰু কেইটামান জালুক লৈছোঁ কচু শাকত জালুক দিলেহে খাই ভাল লাগে আৰু এটা জলকীয়া পিচি ল'ম এতিয়া মই মাছৰ মূৰখিনি ফ্ৰাই কৰি লৈছোঁ আৰু এফালে দিছোঁ এটা পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু এফালে দিছোঁ এটা বিলাহীখিনি মই দি পিনে মাছৰ মূৰখিনি ভাঙি দিছোঁ আৰু বিলাহীখিনি মই ভালদৰে ভাজি ল'ম আৰু ইয়াতে দিছোঁ অকণমান হালধি আৰু অলপ নিমখ হালধি মই আগত দিছিলোঁ কচু শাকখিনি বইল কৰোঁতে ইয়াতে দিছোঁ থেতালি থোৱা আদা নহৰু আৰু এইখিনি মই বিলাহীখিনি গলি যোৱালৈকে ভালদৰে ভাজি লৈছোঁ ইয়াতে তেতিয়া দিছোঁ মই বইল কৰি থোৱা কচু শাকখিনি ইয়াতে কচু শাকখিনি বইল কৰোঁতে মই দিছিলোঁ অলপ মচুৰ দালি এইখিনি এতিয়া মই ভালদৰে 5 মিনিটমান ভাজি ল'ম আৰু এইফালে আমাৰ কচু শাক ৰেডি এতিয়া আমি খাব লৈছোঁ ভাত আপোনালোকে ভিডিঅ'টো চাই থাকক আজি বনোৱা ভেদাইলতা পকৰি আৰু কচু শাকখিনি খাবলৈ সঁচাকৈ টেষ্টি হৈছিলে যিসকলে বনোৱা নাই বনাই চাব খাবলৈ খুবেই টেষ্টি হয় যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই